मन्त्री बिस्वजित दैमारिनि बाख्नायजाथाव हाबाफारि उन्दै गथ'सा थेफा सरगियारिखौ फाहामथाय होनो सिगांबोदों मन्त्री बिस्वजित दैमारि बिथाङा थेफा सरगियारिखौ फाहामथाय होनो दैथायबाय गुवाहाटीनि जिएमसीएच देहा फाहामसालियाव किडनीनि गोब्राब बेरामजों सैनांनानै दंमोन 8 बोसोर बैसोनि थेफा सरगियारिया खौरां फोसावनायनि उनाव फाहामथाय होनो सिगांबोबाय मन्त्री बिस्वजित दैमारिया दुखुथिया बेरामि गथ'साखौ गोब्राब बेरामजों नाख्रेबजाना थानाय बाक्सा जिल्लानि दक्षिण मैथाबारि पुब सबनपुर सुबानि 3 थाखोआव फरायबाय थानाय फरायसा थेफा सरगियारिखौ फाहामथाय होनो सिगांबोदों जायगानि एमएलए बिस्वजित दैमारि बिथाङा थेफा सरगियारिनि बेराम जानानै थानाय खौरांखौ खौरां बिजोङाव फोसावनाय जादोंमोन। खौरां बिजोङाव फोसावनायनि उनावनो दुखुथिया गोरिब नखरनि फिसा थेफा सरगियारिखौ फाहामथाय होनो सिगांबोयो जायगानि एमएलए बिस्वजित दैमारि बिथाङा दिनै 43 नं तामुलपुर विधानसभा बियाबनि एमएलए एबा आसाम सरकारनि गोदानै बिबान मोननाय केबिनेट मन्त्री बिस्वजित दैमारिनि बिथोन बायदि स्टेट बीजेपीनि सोद्रोमा आरो बाक्सा जिल्ला प्रभारी मधु नार्जारिनि मददजों दिनै मोजां फाहामथाय होनो थेफा सरगियारिखौ एम्बुलेन्सनि जोहै गुवाहाटी जीएमसी देहा फाहामसालियाव लांनाय जायो आरो गुवाहाटी जीएमसीएचआव थिसननानै फाहामथाय होनायखौ बे समाव जागायबाय। আজি তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ मैथाबाৰীত একচুৱেলি এজন খুব অসুস্থ ল'ৰা খবৰ আমি সংবাদ মাধ্যম জৰিয়তে গম পাইছিলোঁ আৰু গম পোৱাৰ লগে লগে এই কথাষাৰ আমি বিধায়ক ডাঙৰীয়া বিশ্বজিৎ दैमारि ডাঙৰীয়াক জনাইছিলোঁ। তেওঁ খুব ততাতৰীয়াকৈ এই ল'ৰাটোক কিবা এটা ব্যৱস্থা লোৱাৰ কাৰণে মেডিকেল বা চিকিৎসাৰ কাৰণে ব্যৱস্থা লোৱাৰ কাৰণে যি নিৰ্দেশনা দিলে তাৰ বাবে আমি তেওঁলোকৰ ঘৰত আহিলোঁ, আমি চালোঁ নিজেও চাই খুব বেয়া অৱস্থা। গতিকে আজি তেওঁক অসুস্থ ল'ৰাজনক 8 বছৰ ল'ৰা একচুৱেলি খুব অসুস্থ হৈ আছে, তেওঁ কিডনিৰ কিবা প্ৰব্লেম হৈছে, গতিকে তেওঁক আমি জিএমচিলৈ চিকিৎসাৰ বাবে পঠাৰ ব্যৱস্থা কৰিছোঁ। এইটোত বিধায়ক ডাঙৰীয়াক গম পোৱাৰ লগে লগে আমাক ততাতৰীয়াকৈ ইয়াৰ ওপৰত ব্যৱস্থা লোৱাৰ নিৰ্দেশনা দিয়াৰ কাৰণে আমি আহিছিলোঁ। এতিয়া ক'লৈ পঠাব? এতিয়া জিএমচিলৈ পঠাম আমি, তেওঁৰ ভাল চিকিৎসাৰ কাৰণে জিএমচিত পঠাৰ এটা ব্যৱস্থা কৰি আছোঁ। এম্বুলেন্স আহি আছে, এম্বুলেন্স আহি পালে তেওঁক লৈ যোৱা হ'ব। বিধায়কগৰাকীয়ে সকলো স্বাস্থ্য দায়িত্ব ল'ব? হয় হয়, বিধায়কগৰাকীয়ে আমাক প্ৰথম দিনাখনৰ পৰাই যিহেতু প্ৰতিশ্ৰুতি দিছে যে যিকোনো সমস্যা যিমান পাৰে সমাধান কৰাৰ চেষ্টা কৰিম বুলি কৈছে। গতিকে এইবোৰ একচুৱেলি ক'বলৈ গ'লে এজন বিধায়কৰ কাৰণেতো ক'বলৈ গ'লে সৰু সৰু সমস্যা, ইমান সৰু সমস্যালৈকে তেওঁ চাব পৰাটো ইমান সহজ নাছিলে। তথাপিও যিখিনি কথাখিনি জনোৱাৰ পিছত তেওঁ ততাতৰীয়াকৈ যি পদক্ষেপ ল'লে তাৰ বাবে বিধায়ক ডাঙৰীয়াক আমি ধন্যবাদ দিওঁ। তেওঁৰ হৈ আমি আহিলোঁ আজি আৰু চিকিৎসাৰ বাবে ব্যৱস্থা কৰি আছোঁ।